অনায়াসৰ এই সুচিন্তনৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি আপোনালোকক এটা বেলেগ টপিক লৈ এনেকৈ ৰ'দতো আমি ভুমুকি মাৰিলোঁ। কথাটো হ'ল পটককৈ এটা নতুন কনচেপ্ট মনলৈ আহিল। সেই কথাটো হৈছে আমাৰ শান্তি ক'ত? শান্তি ক'ত? আমি এতিয়া তুমি কোৱা, আৰম্ভ কৰা। শান্তি ক'ত হ'ব আমাৰ? এতিয়া শান্তি বুলিবলৈ আমাৰ একো নাই। এতিয়া ক'বলৈ গ'লে যেতিয়া আমি কষ্ট কৰি থাকিম, কষ্ট কৰি যেতিয়া আমি ঘৰত যাম তেতিয়া বহুত ভাগৰ লাগে আমাৰ। যেতিয়া শুই দিওঁ ধুনীয়াকৈ টোপনি আহে, কিন্তু যদি আমি কষ্ট নকৰাকৈ এনেই শুই দিওঁ তেতিয়া কিন্তু আমাৰ টোপনি নাহে। গতিকে সেইটো শান্তি ন? শান্তি নহয়, শান্তি যেতিয়া আমি কষ্ট কৰি যাই শুলোঁ তেতিয়া আমি টোপনি আহিলে সেইটো এটা শান্তি। আমি যে ভিৰৰ মাজৰ পৰা এনেই অলপ ওলাই আহিলোঁ, আমি শান্তি পালোঁ। শান্তি পাইছোঁ। কিন্তু আমাক দেখি কিছুমান মানুহে নিশ্চয় ভাবিছে ইহঁত ক'ত ঘূৰি ফুৰে, ইহঁত দোকান এৰি ক'ত গ'ল আকৌ কিবা এনেকৈ। সেইখিনি ভাৱনাৰ কাৰণে আমি গম পাওঁ যিহেতু কোনোবাই যদি ভাবিছে, সেইখিনি ভাবি আমাৰ অশান্তি হ'ল। আকৌ সি এনেকৈ ক'লে, সি তেনেকৈ ভাবিলে, গতিকে আমাৰ শান্তি ক'ত? এইটোতো শান্তি একফালৰ পৰা, কিন্তু অশান্তি। কি ক'বা? এতিয়া শান্তি বুলিবলৈ একো নাই, কিন্তু যদি মনত ভাবা যে এইটোৱে শান্তি, গতিকে সেইটোৱে শান্তি আমাৰ। যদি ভাবোঁ বোলে আমি এইটো অশান্তি, আমাৰ সেইটোৱে অশান্তি। শান্তি বুলিবলৈ একো নাই, মনত ভাবাটোৱে মানে মোৰ কথাটো হ'ল মানে য'ত গ'লেও অশান্তিটো লগতে থাকে। এতিয়া ইয়াত আহিছোঁ আমাৰ শান্তি, কিন্তু পাকে পকাই আমাৰ অশান্তি। কিন্তু যদি এনেকুৱা নহ'ল হয়, মানুহবিলাকেও যদি আমাক ছাপোৰ্ট কৰিলে হয়, বোলে এই সিহঁতে কিবা এটা ভাল কামতে গৈছে, কাৰণ আমি ইমানো বেয়া কামত নাযাওঁ যে মানুহে বেয়া পাব পৰাকৈ ইমান বেয়া কামত নাযাওঁ। গতিকে চবেই চবৰ কামবিলাক যদি চাই আছে কেতিয়াবা আপোনালোকে গম পাব, কোনোবাই যদি ভাল কাম কৰে সেইবিলাক ভাল কামক ছাপোৰ্ট কৰিব লাগে। কিন্তু পিছফালৰ পৰা এই অশান্তি দিয়াৰ ধান্দাৰে যদি কিছুমান কথা কম বুলি কেতিয়াবা ভাবে, তেতিয়াহ'লে এই ভিডিঅ'বিলাক আপোনালোকে চাব, চাই বুজিব যে নহয় ইহঁতে ভাল কামতে গৈছে, আমাৰ নহয় বেলেগৰ কামত আহিব। আমাৰ কি কামত আহিব আমি নাজানো, কিন্তু ইয়াৰ লগত আমি আলোচনাটো কৰিছোঁ। গতিকে আমাৰ দুটাৰ কথাৰ কিছু উন্নতি হ'ল বুলি আমি ধাৰণা কৰিলোঁ। যদি আপোনালোকে ভাবে তেতিয়াহ'লে ভিডিঅ'টি বেলেগকো দেখুৱাব বুলি আশা কৰিলোঁ। এই ভিডিঅ'টিৰে কাকো যে ব্যক্তিগতভাৱে একো ক'ব বিচৰা নাই, সেইটো কিন্তু খাটাং। কিন্তু এটা আমাৰ মনত আহি থকা কথা সকলোৰে আগত শ্বেয়াৰ কৰিলোঁ। আপোনাৰো এনেকুৱা হয় কেতিয়াবা কিছুমান কামত যাব খুজিলে কাৰোবাৰ কথা ভাবি মুহূৰ্ততে ৰৈ যাব লগা হয়, মোকে কি ক'ব, তাক নক'লেও কিজানিবা বেয়া পায়। এইটো এটা পিছফালে টনাৰ বহুত ডাঙৰ এটা অজুহাত বুলি মই ক'ব খোজোঁ। গতিকে সেইখিনি কেতিয়াবা চালি জাৰি চাব, তেতিয়াহ'লে আপোনালোকৰো কিছুমান কাম কৰিবলৈ ইচ্ছা যাব, আৰু সেই ইচ্ছাটোৱে মেইন কথা। য'তেই ইচ্ছা যাব ত'তেই কাম হ'ব। তাৰপিছত সেই আৰু শান্তি বোলা বস্তু নাই। তুমি আজি ধৰা এখন গাড়ী লৈছা, তুমি এতিয়া এখন ডাঙৰ গাড়ী ল'বলৈ মন, এইখন নলোৱাৰ আগত তুমি চাইকেল এখন আছিল, তেতিয়া তোমাৰ এইখন ল'ব মন আছিলে। এতিয়া শান্তি ক'ত? তোমাৰ শান্তি ক'তো নাই। গতিকে যোন য'ত আছে তাতে থাকক, যিবিলাক মানুহ য'ত যেনেকৈ কাম কৰি আছে তাতে কাম কৰি থাকক, উন্নতি হওক, চবৰে উন্নতি হওক, ভাল ভাল বস্তু লওক, ভাল ভাল কাম কৰক। কিন্তু আপোনাৰ কাৰণে যাতে বেলেগে অশান্তি পাব নালাগে, সেইটো কথা আমিও ধ্যান ৰখা উচিত, বা আপোনালোকেও ধ্যান দিয়া উচিত, যাতে কোনোৱে আপোনালোকৰ কাৰণে পিছুৱাই যাবৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰে। তাৰপিছত চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰিব নে নকৰে? এতিয়া আপোনালোকে আমাক ছাপোৰ্ট কৰিব, আমাৰ চেনেলটো চাব। যদি আপোনালোকৰ আমাৰ কথাবিলাক ভাল লাগে, কথাবোৰ ভাল লাগে, তেতিয়াহ'লে আপোনালোককো এদিন লৈ আহিম। বেলেগৰ লগতো আমি এনেকৈ ঘূৰিম, খালি বেলেগ মানুহ ফ্ৰী নাই, ই ফ্ৰী আছে কাৰণে ইয়াৰ লগত আহিছোঁ, ইয়াৰ লগত কথা পাতিছোঁ। যদি আপুনি ফ্ৰী থাকে আপুনিও আমাৰ লগত এনেকৈ ঘূৰিব পাৰিব, একদম কম খৰচত, কম সময়ত ঘূৰি এনেকৈ কিবা কিবি কৰি থাকোঁ। সেইটোৱে আৰু বাকী চাব, ভাল লাগিলে জনাব, নালাগিলে ডিছলাইক যদি অপশ্যন আহে ডিছলাইকো মাৰি থৈ দিব পাৰে। আৰু কাৰোবাৰ আগত মোৰ বিষয়ে কিবা ক'লে বা ইয়াৰ বিষয়ে কিবা ক'লেও ক'ব পাৰিব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। সেইটো মেইন কথা। বাই।